কি খবৰ? মই আজি এটা মোৰ নতুন ৰেচিপিলৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ৰেচিপিটোৰ নাম হৈছে নান কাটা বিস্কুট, যিটো আমি বেকাৰীত কিনি খাওঁ। সেইটো আজি মই অতি সহজ পদ্ধতিত ঘৰতে বনাইছোঁ। আপোনালোকে এবাৰ বনাই চাব। আৰু মোৰ ভিডিঅ'সমূহ যদি চাই ভাল লাগে তেন্তে মোৰ চেনেলটো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আহক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই 2 কাপ চেনি মিক্সিত গুড়ি কৰি লৈছোঁ। এতিয়া মই বাতিটোত উলিয়াই লওঁ। এতিয়া ইয়াত মই হাফ চামুচতকৈ কম অলপ নিমখ দিছোঁ। এতিয়া ইয়াত মই 2 কাপ ৰিফাইন দিম। 1 কাপ দিছোঁ আৰু 1 কাপ দিম এতিয়া। এয়া মই 2 কাপ ৰিফাইন দি ল'লোঁ। এতিয়া মই অলপ ঘি দিম। এতিয়া ইয়াত মই হাফ কাপতকৈ অলপমান কম ঘি দিম। ঘি দি লৈ গোটেইখিনি মই ভালদৰে মিলাম। ঘিখিনি দিলোঁ। এতিয়া মই ভালদৰে মিলাওঁ। এতিয়া এইখিনি চাওক মই কেনেকুৱাকৈ বস্তুখিনি মিলাই লৈছোঁ। এনেকুৱা পৰ্যায়ত বস্তুখিনি মই ৰাখি ল'ম। এতিয়া মই ইয়াত 4 মুঠি ময়দা দি আটা মাৰা দি ভালদৰে মাৰি ল'ম। আপোনালোকৰ ক্ষেত্ৰত ময়দাৰ পৰিমাণ 4 মুঠিতকৈ খুব কম বেছি পৰিমাণৰ বঢ়া কমা হ'ব পাৰে, সেইটো মিলাই ল'ব। এয়া দেখিছে মই ময়দাখিনি খুব ভালদৰে মাৰি আছোঁ। খুব ভালদৰে মাৰিব, ভালদৰে মাৰিলেহে বস্তুটো বনোৱা ভাল হ'ব। এয়া চাওক মোৰ মাৰা হৈ গ'ল। মই কেনেকুৱা পৰ্যায়ত ৰাখিছোঁ। এতিয়া মই সৰু সৰু পিঠা আকৃতিৰ কৰি ল'ম, গোল গোল কৰি। এয়া চাওক মই কেনেদৰে গোল আকৃতিৰ কৰি লৈছোঁ। এতিয়া মই কেৰাহীত দিম। প্ৰথমে কেৰাহীটো অলপ গৰম কৰি লওঁ। কেৰাহীৰ ওপৰত মই এতিয়া অলপ নিমখ দি লৈছোঁ। এতিয়া ইয়াৰ ওপৰত মই এডাল ষ্টেণ্ড দিম আৰু এই গোটেইখিনি গৰম হোৱাৰ পিছত মই নান কাটাৰ প্লেটখন ষ্টেণ্ডডালৰ ওপৰত দি দিম। আৰু গেছটো একেবাৰে মই ল' ফ্লেম কৰি বনাম। বেছি হাই দিলে নান কাটাকেইটা পুৰা যাব। এতিয়া মোৰ কেৰাহীটো গৰম হৈ গৈছে। মই এখন ষ্টিলৰ প্লেটত অলপমান তেল সানি লৈছোঁ। তেল সানি মই তাত এখন বগা কাগজ পাৰি লৈছোঁ আৰু তাৰ ওপৰত এই নান কাটাকেইটা দি লৈছোঁ। দি মই কেৰাহীটোৰ ওপৰত উঠাই দিছোঁ ষ্টেণ্ডডালৰ ওপৰত। এতিয়া মই ঢাকনা এখনেৰে মই ঢাকি থৈ দিম আৰু ঢাকনাখনত মই কাপোৰ মেৰিয়াই ল'ম, যাতে ইয়াৰ পৰা ওলোৱা পানীখিনি ভাপ হৈ পুনৰ তাত নপৰে। মই ঢাকনাখন কাপোৰখনেৰে মেৰিয়াই ঢাকি থৈ দিছোঁ। মই মাজে মাজে দাঙি চাম নান কাটাকেইটা টান হৈছেনে নাই। আধা ঘণ্টাৰ ভিতৰত হৈ যায়, বেছি টাইম নালাগে। মই ঢাকনাখন উদঙাই চাইছোঁ, নান কাটাকেইটা ফুলি আহিছে আৰু অলপ টানো হৈ আহিছে। মই নমাব পৰা হৈ গৈছোঁ। এয়া মোৰ নান কাটা হৈ গৈছে। মই কেৰাহীৰ পৰা উঠাই আনিলোঁ। এয়া চাওক অলপমান কোমল হৈ আছে, গৰম হৈ থকাৰ কাৰণে। ঠাণ্ডা হোৱালৈকে মই কাগজখনতে ৰাখি দিম, তাৰপিছত উঠাই দিম। ধুনীয়া জোখত হৈ যাব খাবলৈ। এয়া চাওক মই অলপ দাঙি দেখুৱাই দিছোঁ। এইটো তল চাইডটো গৰম হৈ থাকোঁতেই যদি নান কাটাকেইটা কাগজখনৰ পৰা উঠাই আনে, তেতিয়াহ'লে তলৰখিনি অলপ কাগজখনত লাগি যায়। সেইকাৰণে সম্পূৰ্ণ ঠাণ্ডা হ'ব দিব, তাৰপিছত কাগজখনৰ পৰা আঁতৰাই আনিব। মই পুনৰ কেইটামান নান কাটা অলপ ডেক'ৰেট কৰিবলৈ মই মাজত কাজু বাদাম দি দিছোঁ। এইকেইটাও মই সেই একে পদ্ধতিতে বনাইছোঁ। এয়া চাওক মোৰ পিছত বনোৱা নান কাটাকেইটাও হৈ গৈছে। কি ধুনীয়া হৈছে, ফুলি আহিছে। বস্তুটো যেতিয়া ফুলি আহিব আৰু অলপ টান হৈ আহিব তেতিয়া নমাই দিব। এয়া চাওক মোৰ নান কাটা কি ধুনীয়া হৈছে। বজাৰত তাকেই কিনি খাওঁ বেকাৰী দোকানত। আজি মই ঘৰতে বনাইছোঁ, খুব ভাল লাগিছে। মই এতিয়া এনেদৰে টেমাত ষ্ট'ৰ কৰি থৈ দিছোঁ। আপোনালোকে এনেদৰে ষ্ট'ৰ কৰি থৈ মাজে মাজে খাই থাকিব পাৰে। তেতিয়াহ'লে আপোনালোকে এবাৰ বনাই চাব আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। মই পুনৰ লগ পাম মোৰ নতুন ৰেচিপি লৈ আপোনালোকক।